বড়ো সাহিত্য সভাৰ মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেখেতসকলে ইমান শৃংখলাবদ্ধভাৱে পৰিপাটিকে জনসাধাৰণৰ সহযোগত সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগত ইয়াত সাহিত্য সভা অনুষ্ঠিত কৰিছে। তেখেতসকল সঁচাই কৃতজ্ঞতাৰ পাত্ৰ আৰু বহু কাম কৰিছে তেখেতসকলে। আৰু আপোনালোকে জানে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰখনে ভাষা গৌৰৱ আঁচনিৰ যোগেদি অসমৰ যাতে খিলঞ্জীয়া ভাষা প্ৰতিটো ভাষা যাতে সুৰক্ষিত হয় আৰু আগন্তুক দিনত উন্নয়নৰ ক্ষেত্ৰত দৃঢ়তাৰে আগুৱাই যাব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে মই ইতিমধ্যে মোৰ বক্তব্যত কৈছোঁ আৰ্থিকভাৱে সকলো সাহিত্য সভাৰ প্ৰতি সমদৃষ্টি ৰাখি আমি সহায় কৰিছোঁ। কৰ্পাছ ফাণ্ডত তেখেতসকলক আমি আৰ্থিক সাহায্য আগবঢ়াইছোঁ। ইয়াৰ পূৰ্বতে এনেধৰণে কোনো চৰকাৰে ল'ব পৰা নাছিল। এইখিনি কাম আমি এইবাবে কৈছোঁ, আমি বিশ্বাস কৰোঁ যে আমাৰ অসমৰ বুকুত জন্মলাভ কৰা প্ৰতিটো ভাষা যদি আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ মান সন্মান স্বাভিমান অস্তিত্ব সকলোবিলাক কথা আমি নিৰাপত্তা দিবলৈ সক্ষম হ'ম। আৰু এই ক্ষেত্ৰত মই অসম সাহিত্য সভাকে ধৰি বড়ো সাহিত্য সভাৰ লগতে অন্যান্য সকলো জনগোষ্ঠীয় সাহিত্য সভাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈমত যিমান সংখ্যক সাহিত্য সভা আছে সকলোকে আমি আস্থা আৰু বিশ্বাসত লৈ এই কামত আমি দৃঢ়তাৰে আগবঢ়াৰ বাবে সিদ্ধান্ত লৈছোঁ। শৃংখলাবদ্ধতাক আপুনি খুব ধুনীয়া প্ৰশংসা কৰিছে। এই শৃংখলাবদ্ধতাই সমগ্ৰ জাতি নিশ্চিতভাৱে শৃংখলাবদ্ধতাই সমগ্ৰ জাতিটোৰ শক্তিটো প্ৰদৰ্শন কৰিছে আৰু শৃংখলাবদ্ধতাই সমন্বয় বাৰ্তাটো প্ৰেৰণ কৰিছে। এইটো এটা ডাঙৰ মানৱীয় বাৰ্তা। ইয়াৰ পৰা তেখেতসকলে সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ মানৱ সমাজলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। গতিকে এই বাৰ্তালৈ আমি আগন্তুক দিনত আগবাঢ়িব লাগিব। সাহিত্য হ'ব লাগিব সমন্বয় সাহিত্য। বড়ো জাতিৰ বাবে কি ভাল খবৰ আহিব বুলি কৈছে নিশ্চিতভাৱে যিবিলাক কথা আপোনালোকেও জানে ৰিপৰ্টিং কৰি আছে। গতিকে আগন্তুক দিনত আপোনালোকে কিছুদিন ধৈৰ্য ধৰক। যি সিদ্ধান্ত হ'ব সকলোৰে মংগলৰ বাবে হ'ব, অসমীয়া জাতিৰ বাবে হ'ব, বড়ো সমাজৰ বাবে হ'ব, সকলোৰে বাবে। बर' थुनलाइ आफादनि कनफारेन्सआ बोसोरै जायो। बे जोंनि परम्परा मोनसे बर' थुनलाइ आफाद जोनोम जानायनिफ्रायनो प्रत्येक बोसोराव जों कनफारेन्स खुंनानै बर' साहित्य सभाया मावनो लानाय खामानिफोरनि सायाव मोनसे पर्यालोचना जायो। बेनि उनाव फैनाय समाव बर' भाषा साहित्यनि थाखाय बा बर' राव थुनलाइनि थाखाय मा खामानि मावनो गोनां बेफोरनि सायाव सावरायनानै गोदान थांखि लानाय जायो। आरो बर' साहित्य सभायानो बर' जातिनि बयनिख्रुइ देरसिन गागि आफाद आरो जि आफादनि सिङाव बर' फरायसा आफादनिफ्राय जुरिनानै गासै बर' जातिनि आफादफ्राबो थाफायो। गतिके बे हिसाबै बर' साहित्य सभा बा बर' थुनलाइ माने आफादानो जों बयनिबो मोनसे हारिनि थाखाय मोनसे सिनस्रि बिनि सायावनो जों बयबो सोनारो। आरो बेखौ खैराबारियाव देग्लाय जेरैबायदि बांलादेश बा नेपाल बिनि एमपिबो फैदों, बांलादेशनि प्रतिनिधिबो फैदों, त्रिपुरानि फैदों, वेस्ट बेंगलनि फैदों, गासैखौबो लानानै जेरैबायदि मोनसे सावरायनो हादों मोनसे इन्टारनेसनेल लेभेलाव माने बाखि हादोरखौ लाफानानैबो बे जोबोद बाख्नायथाव आरो आसा खालामदों बेजों जोंनि राव थुनलाइया जेरावबो गोसारगोन। सार आरो सीएम सारा जे बुंदों गोरोबथानि बाथ्रा बा बर' गोरोबथानि बाथ्रा नङा बियो मोजां खौराङानो जे दिनैहाय भारत सरकारनिफ्राय आरो आसाम सरकारनिफ्राय बर' जेंनाखौ फोजोबनायनि नामाव एनडिएफबिजों माने सावरायगासिनो दङ। आरो बे सावरायनायाव मोनसे एनडिएफबि हान्जा दंबावोमोन जायखौ संबिजित ग्रुप होननानै मोनथियो। आगोलाव गभर्नमेन्ट अफ इन्डिया बिसोरजों रायलाया होननानै बुंबाय थादोंमोन। नाथाय दा बयनिबो नारसिननायाव आरो जोंनि बिटिसि नि चिफ मानगोनां हाग्रामा महिलारि बिथाङाबो बारे बारे बुंबाय थानायाव गभर्नमेन्टआ दा माने बेखौ बेबस्था लाबाय आरो बेबस्था लानानै अलरेडि बिथांमोनखौबो लाबोनानै सासपेनसन अफ अपारेशन एग्रिमेन्ट जाबाय। आरो दा मोजां जुदि आबहावा जायो बिथांमोननि गासिबो बाहेरायाव थानाय बिदाय आरो बिबाथा बिथांमोनाबो फैनानै